Assalamualaikum guys. আশা কৰোঁ সকলোবোৰ ভালে আছে। আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। যোৱাটো ভিডিঅ'ত যিহেতু মই আপোনালোকক ঊণ গুঠা শিকাইছিলোঁ আৰু সেই পদ্ধতিৰ জৰিয়তে মই পাছৰ ভিডিঅ'টোত ফুল বনাবলৈ শিকাম বুলি কৈছিলোঁ। সেইকাৰণে ভিডিঅ'টো আজি লৈ আহিলোঁ। ভিডিঅ'টো নকটাকৈ আৰম্ভৰ পৰা শেষলৈকে চাব যাতে আপোনালোকে বুজিব পাৰে। আহক ভিডিঅ'টো আজি পলম নকৰি আৰম্ভ কৰোঁ। দুটা চাইছে এইটো হৈছে সৰু গাঁথনি এইটো সৰু গাঁথনি আজি এইটো বনাই আপোনালোকক দেখাম আৰু এইটো হৈছে ডাঙৰ গাঁথনি চাইছে এতিয়া এনেদৰে গাঁঠি এটা মাৰি ল'ব মাৰি লোৱাৰ পাছত এইডাল হুকডাল সোমাই ছটা চেইন কৰি ল'ব চাইছে এনেদৰে ছটা চেইন কৰি ল'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা চেইন কৰাৰ পাছত য'ত প্ৰথম চেইন কৰিছিলে তাত এনেদৰে সোমাই দিব চাইছে হুকডাল সোমাই সোঁ চাইডেদি পকাই দুফালেদি ওলাই আনিব চাইছে এতিয়া দুটা চেইন কৰিব এটা দুটা চেইন কৰি তলফালেদি সোমাই সোঁ চাইডে পকাই দুটা দি পাৰ কৰি আনিব এনেদৰে গোটেই চাৰিওফালে ৰাউণ্ডত কৰি ল'ব চাইছে এনেদৰে কৰি যাব দুটা চেইন কৰি দুবাৰকে কৰিব মই এতিয়া এবাৰ কৰা হৈ গ'ল আকৌ এতিয়া পুনৰ দুবাৰ লৈ দুটা চেইন লৈ আকৌ এবাৰ কৰিছোঁ চাইছে এনেদৰে কৰি যাব দুটা চেইন ল'ব এটা ৰাউণ্ড কৰাৰ পাছত আকৌ পুনৰ দুটা চেইন লৈ আৰু এবাৰ কৰিব যেনেদৰে এতিয়া মই কৰি গৈ আছোঁ চাই যাওক কেনেদৰে কৰিছোঁ চাইছে দুটা চেইনৰ ৰাউণ্ডটো শেষ হ'বলৈ হৈছে এতিয়া তিনিটা চেইন কৰিম প্ৰথমটো হৈ গ'ল দুবাৰকে কৰিলোঁ এতিয়া তিনিটা চেইন কৰি চাওক এনেদৰে সোমাই সোঁ চাইডৰ পৰা পকাই তলফালেদি লাহেকৈ দুটাৰ মাজেদি ওলাই আনিব এনেদৰে গোটেই ৰাউণ্ডটোত কৰিব চাইছে এনেদৰে কৰি যাব আৰু গোটেই ৰাউণ্ডটোতে কৰিব এনেদৰে কৰি যাব ধৰিব পাৰিছে চাগে আকৌ এনেদৰে তিনিটা চেইন কৰি ইফালেদি সোমাই তলফালেদি সোঁ চাইডেদি পকাই দুটাৰ চেইনৰ মাজেদি ওলাই আনিব তেনেদৰে গোটেই ৰাউণ্ডটোত কৰি ল'ব চাইছে চক এনেকৈ হৈ পৰিব এতিয়া ছটা ল'ব চেইন ছটা চেইন লোৱাৰ পাছত ছটা হৈ গ'ল যোনটো কৰিছিলে তাত এতিয়া সোমাই দিব তিনিটা য'ত কৰিছিলে তাত এনেদৰে সোমাই ওলাই আনিব আকৌ ছটা ল'ব আকৌ পুনৰ ছটা চেইন লৈ এনেদৰে চক এইটো অলপ আগৰটোৰ নিচিনা নহয় এইটোৰ আপুনি যোনটোত কৰিছিলে তাৰ সাইডত আন্দি সোমাব চাইছে
এইটো চাই লওক 6টা কৰি ল'ব চেন চাইছেনে এইটো 6টা কৰি ল'ব একেবাৰে সহজ কৰাৰ পাছত এতিয়া চক এনেদৰে সোমাইছো ক'ত সোমাইছো চালে এনেদৰে সোমাই লাহেকৈ হুকডালেদি পকখুৱাই ওলাই আনিব এনেদৰে আকৌ পুনৰ 6টা চেন কৰি পুনৰ চেন কৰিব 6ডাল আকৌ আগৰ দৰে যোনটো 3টা চেন কৰিছিলে তাত এনেকৈ সোমাই দিব চালে এনেদৰে হৈ পৰিব হৈ গ'ল এইটো সম্পূৰ্ণ দেখিছেনে আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো অন কৰি দিব যাতে মোৰ সকলোবোৰ ভিডিঅ' প্ৰথমে আপোনালোকে পায় ধন্যবাদ